নমস্কাৰ আসাম পুলিচ ABUB APRৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো আমি আলোচনা কৰিম আসাম পুলিচৰ ফাইনেল মেৰিট লিষ্টৰ ডেট কিমান হ'ব পাৰে আৰু তোমালোকে কোনবিলাক কথা ভালদৰে মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজন আছে সেইকেইটা কথা আজি আমি ভালদৰে আলোচনা কৰিম। লগতে কেইখনমান ডিষ্ট্ৰিক্টৰ কথা কেইখনমান ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কটো আনকেইবাৰ তুলনাত এইবাৰ অলপ হয়তো কিছু পৰিমাণে কম যাব পাৰে আৰু কিমান যাব তাৰ কথা সম্পূৰ্ণৰূপে ফিজিকেল ৰিটেন আৰু তোমাৰ ভাইভা টেষ্টৰ আৰু এক্সট্ৰা মাৰ্কছ টোটেল মাৰ্কছ কিমান তেওঁলোকৰ কাট অফ যাব পাৰে তাৰ আমি সম্পূৰ্ণ আলোচনা কৰিম। পোনপ্ৰথমে তোমালোকে এটা কথা গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন যে মামাই হয়তো এইদিনৰ ভিতৰতে তোমাৰ ফেচবুক লাইভ আহিব পাৰে, যিহেতু প্ৰত্যেকটো ভেকেঞ্চিৰ ৰিজাল্ট দিয়াৰ এসপ্তাহ 10 দিন 15 দিনৰ আগত তেখেতে যিহেতু ফেচবুক লাইভৰ জৰিয়তে তেখেতে কথাবিলাক বৰ্ণনা কৰি আহিছে আগৰে পৰা, আৰু যদি তেখেতে অনলাইনৰ জৰিয়তে অনলাইন কিছুমান মাধ্যমেৰে আমি তেওঁলোকক এইবাৰ যাতে পোষ্টবিলাক যাতে অভাৰলেপিং নহয় সেই কথাটো আমি ভালদৰে তেখেতক আমি কমেণ্টৰ জৰিয়তে বুজাব লাগিব, ক'ব লাগিব যে তেখেতে আগত আমাক কৈছিলে যে অভাৰলেপিং নহয়, গতিকে এইবাৰ পোষ্টবিলাকৰ অভাৰলেপিং নহয়, যাৰ ফলস্বৰূপে ভাইভা দিয়া প্ৰায়বিলাক ষ্টুডেণ্টে জববিলাক পাবলৈ সক্ষম হ'ব। গতিকে আমি যদিহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতৰ কথাটো পুনৰবাৰ সোঁৱৰাই দিব পাৰোঁ তেনেহ'লে তেখেতেও কথাবিলাক ভালদৰে পুনৰ মানে কি বিশেষ চালি জাৰি চাব বুলি আমি আশা থাকিল। আৰু যদিহে তেখেতে ফেচবুক লাইভ আহে তেনেহ'লে প্ৰত্যেকজন মোৰ লগত জড়িত থকা প্ৰায়বিলাক ষ্টুডেণ্টক এটাই অনুৰোধ জনাম যে তোমালোকে কমেণ্টৰ জৰিয়তে এটা কথাকে ক'বা যাতে এইবাৰ অভাৰলেপিং কথাটো তোমালোকে উত্থাপন কৰিবা, তেখেতে তাৰ ওপৰত নিশ্চয় ভালদৰে গুৰুত্বপূৰ্ণ দিব। যদি ৰিটেনত যিদৰে ফিজিকেলত কাট অফটো বেছি অহাৰ পিছত ষ্টুডেণ্টবিলাকে আন্দোলন কৰিছিলে, ঠিক সেইদৰে আন্দোলন কৰি লাভ নাই, যিহেতু ফিজিকেল কাট অফ অহাৰ পিছত আমি সকলোৱে দেখিলোঁ যে কাট অফটো বেছি আহিলে, কিন্তু বহুত আন্দোলন কিবা কিবি কৰিলে যদিও পাছত একো ধৰণৰ তেওঁলোকে ফলাফল লাভ কৰিব নোৱাৰিলে। যদি আমাৰো এতিয়া ৰিটেনৰ ক্ষেত্ৰতো ঠিক একেটা কথাই, তোমালোকে অভাৰলেপিং কথাটো যদি ৰিজাল্ট নিদিয়াৰ আগতে যদি ভালদৰে তেখেতক জনাবলৈ চেষ্টা নকৰা তেনেহ'লে ৰিজাল্ট দিয়াৰ পাছত এই অভাৰলেপিঙৰ ওপৰত তোমালোকে যিমান যি আন্দোলন কৰা কিবা কৰা তাৰ কোনো ধৰণৰ ইফেক্ট তেওঁৰ ওপৰত নপৰিব, কাৰণ তেখেতে আমি সিদ্ধান্তবিলাক ইতিমধ্যে দেখি আহিছোঁ যে তেখেতে একক সিদ্ধান্ত লৈ আহিছে, যিবিলাক সিদ্ধান্ত তেখেতে এবাৰ উত্থাপন কৰিছে তাক কোনো ধৰণে সালসলনি কৰা নাই। গতিকে আমি কথাবিলাক ভালদৰে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। আজি আমি কেইখনমান ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কটো আগৰ তুলনাত অলপ কিছু পৰিমাণে কম যাব বুলি আশা থাকিল, আৰু যোনে কমেণ্ট কৰি আছে সেই তেওঁলোকৰ কিছু কেলকুলেটিভ কৰি তেওঁলোকৰ ফিজিকেল ৰিটেন আৰু ভাইভা টেষ্টকে আদি কৰি এক্সট্ৰা মাৰ্কবিলাক কোনে কিমান পাব পাৰে তাৰ ওপৰত এটা এভাৰেজ মাৰ্ক উলিয়াই আমি তাৰ কাট অফটো দিবলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আমি চৰাইদেউ ডিষ্ট্ৰিক্টৰ যদি চাওঁ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ আগৰে পৰা কাট অফটো এটা ভাল কাট অফ গৈ আছে, তেওঁলোক ৰিটেন আৰু ফিজিকেলটো যদি চাওঁ আমি ভাল কাট অফ গৈছে। গতিকে ইয়াত তোমাৰ ফাইনেল মেৰিট লিষ্টতো এটা ভাল কাট অফ যাব। ইউআৰত যদি চাওঁ মেলৰ ক্ষেত্ৰত যদি চাওঁ 71 পইণ্ট চামথিং, আৰু ফিমেলৰ ক্ষেত্ৰত 67, আৰু SC যদি চোৱা মেলৰ ক্ষেত্ৰত 69, ফিমেল আমাৰ ইয়াত কেণ্ডিডেট নাছিলে যিহেতু। STPৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 66 আৰু ফিমেলৰ ক্ষেত্ৰত 61, আৰু STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 65 আৰু ফিমেলৰ কেণ্ডিডেট নাই। OBC যদি চোৱা মেলৰ ক্ষেত্ৰত 71 আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 66। ঠিক একেদৰে ধুবুৰী ডিষ্ট্ৰিক্টত যদি চাওঁ আমি URৰ ক্ষেত্ৰত 69 আৰু মেলৰ ক্ষেত্ৰত 69, ফিমেলৰ ক্ষেত্ৰত 59। ঠিক একেদৰে SCৰ ক্ষেত্ৰত যদি চাওঁ মেলৰ ক্ষেত্ৰত 65 আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 58 চামথিং যাব পাৰে। এৰাউণ্ড তোমাৰ ইয়াৰ আশে পাশে পইণ্টৰ কিছু সালসলনি হ'ব পাৰে, বৰ বেছি এটা খেলিমেলি নহয়। STPৰ যদি চোৱা তুমি মেলৰ ক্ষেত্ৰত 62 আৰু ফিমেলৰ ক্ষেত্ৰত 53। STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 40 আৰু ফিমেলৰ ক্ষেত্ৰত ফিমেল পোষ্ট নাছিলে ইয়াত। OBC MOBC যদি চোৱা মেলৰ ক্ষেত্ৰত 66 আৰু ফিমেলৰ ক্ষেত্ৰত 57। ঠিক একেদৰে নগাঁও ডিষ্ট্ৰিক্টৰ কথা বহুতো ষ্টুডেণ্টে কমেণ্ট কৰি কৈ আছিলে যে নগাঁও ডিষ্ট্ৰিক্টৰ ওপৰত বনাব লাগে। নগাঁও ডিষ্ট্ৰিক্টত যদি চোৱা মেলৰ ক্ষেত্ৰত যদি চোৱা 69 আৰু ফিমেলৰ ক্ষেত্ৰত 64। ঠিক একেদৰে SC যদি মেলৰ ক্ষেত্ৰত চোৱা 66 আৰু এৰাউণ্ড 66 আৰু ফিমেলৰ ক্ষেত্ৰত 60। ঠিক একেদৰে STP যদি চোৱা মেলৰ ক্ষেত্ৰত 66 আৰু ফিমেলৰ ক্ষেত্ৰত 64। একেদৰে STHৰ ক্ষেত্ৰত যদি চোৱা মেলৰ ক্ষেত্ৰত 64 আৰু ফিমেলৰ ক্ষেত্ৰত 56। একেদৰে তুমি OBC MOBC যদি চোৱা মেলৰ ক্ষেত্ৰত 66 আৰু ফিমেলৰ ক্ষেত্ৰত 61 যাব পাৰে। যিহেতু ভিডিঅ'বিলাক আমি বেছি দীঘল হয় গতিকে অকণমান স্পীড কৈছোঁ কথাবিলাক। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত যদি চোৱা ঠিক একেদৰে URৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 70 আৰু ফিমেলৰ ক্ষেত্ৰত 64। SC যদি চোৱা মেলৰ ক্ষেত্ৰত এৰাউণ্ড 67 আৰু ফিমেলৰ ক্ষেত্ৰত 60, মেলৰ ক্ষেত্ৰত 69। STP যদি চোৱা মেলৰ ক্ষেত্ৰত 69, ফিমেলৰ ক্ষেত্ৰত 61, আৰু STHৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 61 পইণ্ট চামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত এইটো পোষ্ট নাছিলে। OBC MOBC যদি চোৱা মেলৰ ক্ষেত্ৰত 68 এণ্ড ফিমেলৰ পোষ্ট যিহেতু নাছিলে ইয়াত। ঠিক একেদৰে অন্য কেইখনমান শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কথা বহুতে কমেণ্ট কৰি আছে। শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি চাওঁ আমি
ইউ আৰত যদি চোৱা 70 পইণ্ট সামথিং তোমাৰ ইউ আৰ মেইলত যাব আৰু ফিমেলত যদি চোৱা 66 পইণ্ট সামথিং যাব তোমাৰ ফিমেলৰ ক্ষেত্ৰত এছ চি যদি চোৱা মেইলৰ ক্ষেত্ৰত 68 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 63 পইণ্ট সামথিং এণ্ড নেক্সট যদি চোৱা তুমি এছ টি পিৰ যদি চোৱা 70 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 60 পইণ্ট সামথিং যাব পাৰে ইয়াত তোমাৰ নেক্সট এছ টি পি যদি এছ টি এইচৰ যদি চোৱা 57 পইণ্ট সামথিং এণ্ড 52 পইণ্ট সামথিং ইয়াত মেইল আৰু ফিমেলৰ ক্ষেত্ৰত অ' বি চি যদি চোৱা তুমি মেইলৰ ক্ষেত্ৰত 69 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 63 পইণ্ট সামথিং যাব পাৰে নেক্সট একেদৰে তোমাৰ দৰং ডিষ্ট্ৰিক্টৰ কথা বহুতে কমেণ্ট কৰি আছিলে দৰং ডিষ্ট্ৰিক্টত যদি চোৱা মেইলৰ ক্ষেত্ৰত এটা অতি হাই কাট অফ গৈছে মেইলৰ ক্ষেত্ৰত 71.27 তোমাৰ ইয়াত দৰং ডিষ্ট্ৰিক্টত যদি চোৱা 71.27 যিহেতু দৰং ডিষ্ট্ৰিক্টত আমাৰ ফিজিকেল আৰু ৰিটেন কাট অফ যথেষ্টখিনি হাই গৈছে গতিকে ইয়াতো আমাৰ ফাইনেল মেৰিট লিষ্টতো 71 পইণ্ট সামথিং মেইলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 66 পইণ্ট সামথিং এছ টি যদি চোৱা মেইলৰ ক্ষেত্ৰত 67 পইণ্ট সামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট সামথিং নেক্সট যদি চোৱা এছ টি পিৰ যদি চোৱা মেইলৰ ক্ষেত্ৰত 65 এণ্ড ফিমেলৰ ক্ষেত্ৰত 61 আৰু এছ টি এইচৰ যদি চোৱা মেইলৰ ক্ষেত্ৰত নাই আৰু ফিমেল নাই আৰু অ' বি চি এম অ' বি চি যদি চোৱা 69 পইণ্ট সামথিং আৰু ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট সামথিং নেক্সট একেদৰে যদি চোৱা গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি চোৱা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কথাও বহুতে কমেণ্ট কৰি আছিলে গতিকে গোৱালপাৰা ডিষ্ট্ৰিক্টতো বনাব চাইছোঁ অলপ কেলকুলেটিভ কৰি কিছু প্ৰায় সঠিক দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ হয়তো কিছু পইণ্টৰ কিছু সালসলনি হ'ব বৰ বেছি এটা ডিফাৰেঞ্চ নাহে তোমালোকৰ ইউ আৰৰ যদি চোৱা মেইলৰ ক্ষেত্ৰত 68 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 65 পইণ্ট সামথিং নেক্সট যদি চোৱা এছ চিৰ ক্ষেত্ৰত চোৱা মেইলৰ ক্ষেত্ৰত 66 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 61 পইণ্ট সামথিং নেক্সট এছ টি পি যদি চোৱা মেইলৰ ক্ষেত্ৰত 67 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট সামথিং এছ টি এইচৰ যদি চোৱা মেইলৰ ক্ষেত্ৰত মেইল আৰু ফিমেলৰ যদি চোৱা 60 পইণ্ট সামথিং 63 পইণ্ট সামথিং অ' বি চি এম অ' বি চি যদি চোৱা তুমি ইয়াত তোমাৰ অ' বি চিৰ ক্ষেত্ৰত মেইলৰ ক্ষেত্ৰত 65 পইণ্ট সামথিং এণ্ড ফিমেলৰ ক্ষেত্ৰত 56 পইণ্ট সামথিং যাব পাৰে নেক্সট হোজাই ডিষ্ট্ৰিক্টত যদি চোৱা ইউ আৰৰ ক্ষেত্ৰত 68 পইণ্ট সামথিং ফিমেলৰ ক্ষেত্ৰত 64 পইণ্ট সামথিং নেক্সট এছ চি যদি চোৱা মেইলৰ ক্ষেত্ৰত 67 পইণ্ট সামথিং ফিমেলৰ ক্ষেত্ৰত 62 পইণ্ট সামথিং মেইলৰ এছ টি পি যদি চোৱা মেইলৰ ক্ষেত্ৰত 66 পইণ্ট সামথিং 62 পইণ্ট সামথিং এছ টি এইচৰ যদি চোৱা 65 পইণ্ট সামথিং এণ্ড 55 পইণ্ট সামথিং ফিমেল নেক্সট অ' বি চি এম অ' বি চি 65 পইণ্ট সামথিং এণ্ড ফিমেল ইজ 59 পইণ্ট সামথিং যাব পাৰে গতিকে এইকেইটাই আছিলে আজিৰ ভিডিঅ'টোত আৰু আজিৰ ভিডিঅ'টো যিহেতু ভিডিঅ'টো বেছি দীঘলকৈ বনালে আপলোড কৰাৰ ক্ষেত্ৰতো কিছু প্ৰব্লেম হয় গতিকে ভিডিঅ'টো অলপ শ্বৰ্টকৈ বনাম আৰু লগতে কেইখনমান ডিষ্ট্ৰিক্টৰ কথাই আলোচনা কৰি প্ৰায়বিলাক ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিব নোৱাৰিলোঁ আৰু কোনে কাৰ ডিষ্ট্ৰিক্টত বনাব লাগে নেক্সট তোমালোকে কমেণ্ট কৰি জনাবা এই ভিডিঅ'বিলাক আমি একোখন ডিষ্ট্ৰিক্টৰ কাট অফটো বনাবলৈ যাওঁতে আমি বহুতখিনি ইউটিলাইজ কৰিবলগীয়া হৈছে ইউটিলাইজ কৰাৰ লগতে আমি অকণমান কেলকুলেটিভ মাইণ্ডটো ইয়াত ইউজ কৰিবলগীয়া হৈছে যিহেতু তোমালোকে হয়তো প্ৰত্যেকে ইতিমধ্যে তোমালোকৰ হাতত প্ৰায়বিলাকৰ ষ্টুডেণ্টৰ তোমালোকৰ ফিজিকেল এণ্ড ৰিটেন মাৰ্কছটো আছে তাৰ লগত আমি জাষ্ট তোমাৰ ভাইভা টেষ্টত এভাৰেজ মাৰ্কটো কিমান আহিব পাৰে আৰু তোমাৰ প্লাছ তোমাৰ এক্সট্ৰা কোৱালিফিকেশ্যন যিহেতু এক্সট্ৰা কোৱালিফিকেশ্যন আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইউ বিৰ ক্ষেত্ৰত আছে ইউ বিৰ পোষ্টৰ কথা আমি যিহেতু ইয়াত আলোচনা কৰি আছোঁ ইউ বিৰ পোষ্টত আমাক এক্সট্ৰা কোৱালিফিকেশ্যনৰ মাৰ্কছটো আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনত সকলোৱে নিশ্চয় গম পাইছা তুমি ষ্টাৰ পাইছা যদি 5 মাৰ্কছ আৰু ফাৰ্ষ্ট ডিভিজনৰ ক্ষেত্ৰত 3 মাৰ্কছ এণ্ড ছেকেণ্ড ডিভিজন হ'লে 2 মাৰ্কছ পাইছে আৰু যিসকলৰ এন চি চি মাৰ্কছ আছে তেওঁলোকৰো এন চি চিৰ ক্ষেত্ৰত কোনে কিমানকৈ 5 মাৰ্কছ আছে এন চি চিটো আছে গোটেইখিনি মাৰ্কৰ কেলকুলেশ্যন কৰি সুন্দৰভাৱে আমি এটা কেলকুলেটিভ মাইণ্ডছেটৰ পৰা আমি মাৰ্কছ তোমাৰ কাট অফটো দিবলৈ চেষ্টা কৰিলোঁ লগতে তোমালোকৰ হয়তো ফাইনেল লিষ্টটো অতি সোনকালে আহিব দিনো কিছু অতি সোনকালে হয়তো তোমালোকৰ আহিব পাৰে তোমালোকে অতি আশাৰে হয়তো সকলোৱে বাট চাই আছা ফাইনেল ৰিজাল্টৰ বাবে সকলোৱে ভাল হওক বুলি আশা থাকিল যদিহে অভাৰলেপিং প্ৰচেছটো নহয় তেনেহ'লে আগতেও মই কৈছোঁ ভাইভা দিয়া প্ৰায়বিলাক ষ্টুডেণ্টৰ জবটো হ'ব আৰু বহুত কম কাট অফৰ পৰা তোমালোকে নামটো আহিব যাৰ ভাইভা অলপ বেয়া হৈছে তেওঁলোকেও চিন্তা কৰিব নালাগে কাৰণ হয়তো সকলোৱে গম পাইছে এতিয়া হয়তো তোমালোকক জুন মাহৰ হয়তো নেক্সট জুন মাহৰ তোমাৰ 15-16 তাৰিখ মানে হয়তো ৰিজাল্ট মিডলত হয়তো জুন মাহত ৰিজাল্টটো মুকলি হ'ব পাৰে নহ'লে যে তোমালোকে নিশ্চয় এতিয়া গম পাবা জুন মাহৰ ফাৰ্ষ্ট উইকতে হওক বা তোমাৰ ফাৰ্ষ্ট উইক মানতে হয়তো ফেচবুক লাইভৰ জৰিয়তে মামাই নিশ্চয় তোমালোকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিব ৰিজাল্টৰ ডেট ঘোষণা কৰাৰ লগে লগে তোমালোকে এটা কথা সকলোৱে ক'বলৈ নাপাহৰিবা যাতে অভাৰলেপিং প্ৰচেছটো এইবাৰ নহয় যিহেতু তেখেতে আগত প্ৰচেছটো যিহেতু আছাম পুলিচৰ জববিলাক ওলাওঁতে তেখেতে কৈছিলে যে এইবাৰ আমাৰ অভাৰলেপিং নহয় অৰ্থাৎ অভাৰলেপিঙৰ কথা তোমালোকে সকলোৱে হয়তো বুজি পাইছা ইতিমধ্যে অভাৰলেপিং নহয় গতিকে অভাৰলেপিং নোহোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু তোমালোকে প্ৰত্যেকে কমেণ্টৰ জৰিয়তে তেখেতক ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতক কথাটো আওৰাই দিবলৈ আকৌ এবাৰ মই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনালোঁ লগতে আজিলৈ
ধন্যবাদ থাকিল আৰু ইয়াৰ পাছত যদি কিবা হেল্প কৰিব পাৰোঁ নিশ্চয় তোমালোকক ভিডিঅ' আকাৰে জনাম আৰু তোমালোকে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।